একচুৱেলি কেতিয়াবা কি হয়, তুমি কাৰোবাক যিমান ভাল পোৱা, যিমান বিশ্বাস কৰা, যিমানেই গুৰুত্ব দিয়া, সিমানেই তেওঁ তোমাক অৱহেলা কৰে আৰু তুমি দোষী হৈ তেওঁৰ ওচৰত গুৰুত্ব বিচাৰি ভাগৰি পৰা। আচলতে সঁচা অৰ্থত তেওঁ তোমাৰ বাবে নহয়। সেইবাবে তুমি দুৰ্বল নহৈ আগুৱাই যোৱা। তেওঁক পাহৰি যোৱা। গুৰুত্ব দিবলৈ এৰি দিয়া। মুভ অন কৰা। তোমাৰ জীৱনত তোমাক বুজি পোৱাও কোনোবা আহিব। অপেক্ষা কৰা।